আমি আকার স্নানর জল ভাগ্যন্তে পাই মহামহাপুরুষে লিখে চলেছে। এই আকার খানৰ কিয় হোৱা, আকার খানত এজন বনুৱা হিচাপে থাকিবলৈ পোৱা, এই আমাৰ দুটি জন্মৰ ভাগ্য। আজি আমাৰ এটা বিশেষ অনুষ্ঠান আছে। সেই অনুষ্ঠানটো হ'ল সকলোৰে পৰিচিত এই অঞ্চলটোৰ বাবে এগৰাকী আমাৰ জ্ঞান প্ৰতিষ্ঠানৰ গুৰিপথা গ্ৰহণ কৰি অঞ্চলটোৰ সকলোকে সুশিক্ষাৰে প্ৰাপ্ত কৰা, অন্য হাতেদি একেধাৰে গায়ন, নাম লগোৱা পাঠক আৰু এগৰাকী গায়ক, লগতে অভিনেতা, এখন গাঁৱৰ এগৰাকী সৰ্বোচ্চ পদবীত থকা সন্মানীয় মোৰ বন্ধুবৰ্গ, আমাৰ আপুনি আমাৰ সমগ্ৰ অঞ্চলত